সো গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভ্লগলৈ। ভ্লগটো কি হয় আমি নিজে নাজানো, প্ৰথমৰ পৰা শেষলৈকে চাই থাককচোন, নিশ্চয় কিবা এটা হ'ব যাই আছে আজি। Hey, what the hell? Why you hanging on the roof all by yourself? I have an open invitation, but you're telling me go get lost. I don't wanna see your face. Yeah, what the hell? So why don't we stay out to the morning light? 'Cause two words can make a right. We're just doing what we're feeling right now. So Chardonnay, we camp in the parking lot. Leave traces of plastic cups. We're just doing what we're feeling right now. So what the hell? Why you hanging on the চ' এনেদৰে আহি পাই গ'লোঁ আমি ৰঙিয়াখন ভালকৈ দেখাম দিয়াচোন একদিন আপোনালোকক। বাকী আজি ৰঙিয়াৰ ভিতৰত নাযাওঁ আৰু এইফালে কোটৰ ফালে যাম, এটা কাম আছে। কোটত কাম নাই, ইফালে আছে আৰু কৈ আছোঁ, খাই থাকক। চ' আমি পাই গ'লোঁ ৰঙিয়াৰ ইলেক্ট্ৰিকেল অফিচ, মানে লাইনৰ বিল দিব লগা আছে বাবুলৰ। এইটো হৈছে আমাৰ লাইনৰ বিখ্যাত। এই গাইছ আধা ঘণ্টামান হ'ল সি তাতে থিয়া হৈ আছে, অলপ যেন লাইন পাতিব লাগে তাৰ সেইটো কাণ্ড জ্ঞান নাই। আহি কি আৰু দিব পাৰি না, চবতে অলপ লাইন পাতিব লাগবই। কি এগিলা সুতো চুতো কাটি আনছে নেকি নে? অঁ, বিল দিলি ফাইনেলি বিল দি দিলি। ফাইনেলি লাইনৰ বিল দিলোঁ, কিন্তু যি খুচুৰা পইচা নিছোঁ না এই মোক হেদা নাই দে, খুচুৰা কাটি নিছোঁ কৈছে। হে গাইছ, এটা আমাৰ পেচেণ্ট আছে। পেচেণ্ট বোলে বেমাৰী নেকি? কাষ্টমাৰ দোকান নহয় নহয়, কাষ্টমাৰো নহয়, পেচেণ্টে নহয়, এটা গাড়ীত উঠা মানুহ আছে, উঠা মানুহ মানে ভাড়াৰ সেই আৰু তাকে ৰখিছোঁ এতিয়া, বৰ্তমান আহিবা নাই ৰ। এই গাইছ আহি আছে খোজকাঢ়ি দেখছি না? আহিছে ভাঙা চিঙা বেপাৰীৰ লগত আহিছে, তাতে উঠিলি হয়। সেইজন কাষ্টমাৰ আমাৰ গ্ৰাহক, তেতিয়াৰ পৰা ৰখি ইণ্ডিকেটাৰ বন্ধ কৰ, সহায় মাৰি আছে ইণ্ডিকেটাৰ। হে গাইছ, কেনেকৈ বৰষুণ আছে চাইছোঁ। বৰষুণ নহয়, বঢ়িয়া নাছি, বেলেগ দিছি ন দিলেও হয় দে। সদায় গৰম থাকিব পৰা নাই, ৰাতি চট বতাই আছোঁ। ৰেলগেট পৰিল নাই পৰা নাই। চকৰি গাড়ীত উঠিলে তুমি ক'ত যাবা সেইটোতো কোৱা নাই। নকলি ঘৰ অৰিজিনেল ঘৰ আৰু কি তাৰমানে শহুৰহঁতৰ ঘৰত গাইছ নকলি ঘৰত যাব বোলে। নকলি ঘৰ আৰু অৰিজিনেল ঘৰ গাইছ নকলি ঘৰত যাব বোলে। নকলি ঘৰ আৰু অৰিজিনেল ঘৰৰ মাজত কি পাৰ্থক্য আছে? ঘৰে আৰু না কি, হয়নে নহয়? ফাইনেলি আহি পাই গ'লোঁ অঞ্জলিহঁতৰ নকলি ঘৰ, হয়নে? বাকী কিবা আৰু স্কেনাৰ কাই আগৰে পাওঁ তোমাৰ তাতে ন, সিদিনাৰটো দে যাম তাতে যাওঁ। কেইটকা মানে কেইটকা বুলি কোৱাৰ আগত ৰকচোন তোৰ গাড়ী কেইটকা বুলি কোৱাৰ আগত সিদিনাখনৰো পাওঁ।
সিদিনাখনৰ ৰ'বা সিদিনা যাবা দে ক'ত লাজ কৰি আছ তই সিদিনাখনততো দিয়া নাই আৰু সিদিনাত দিয়া নাই আৰু আজিৰ সিদিনাৰ আজিৰ 100 টকা এটা দি এই 20 টকা নি পাগল নেকি মই কি ভিক্ষাৰী বুলি ভাবছে নেকি 20 টকা দি পেলাই ভিডিঅ' বনা নাই দেই 20 টকা লো 20 টকা পাগল হৈছে নেকি 20 টকাত কি পাগল হৈছে নেকি 20 টকা লো 20 টকা কি কথা কয় কি কথা কয় 20 টকা দে পেলাই 100 টকা সিগনেচাৰ ফুও 100 টকা এইগিলা ফাল্টু কৰি লাভ নাই দেই ক'ত কেনেকৈ নহয় তই শেষ কৰি দিম মই তোক 40 টকা নাজানে ও কেই টকা দিলা ভাড়া এই টকাই নকবি দেই 50 টকা এখন দিছি যাত্ৰা বুলি কৰি লৈছোঁ আৰু দিব নাকি দিম বুলি কৈছি নাজানো দেই না দে দে হ'ব দে ফাৰ্ষ্ট ঠাণ্ডা বতৰ গাই জুবিনৰ গান শুনি যাই আছোঁ আৰু নাকি later. হ্যাঁ সিঙ্গেল লৈ আছে নেকি চাটনি লওঁ খামৈ সব লৈ দিতো সব খাম না ভাল লাগে wah kita akan salam dia अरे यार guys আধা ঘণ্টাৰ বেছি হ'লে সি ক'ৰবাত গেছি এটা আপীক লগ কৰিবা মোক এটা থৈ গেছি আহি পোৱা নাই কি বা কৰি আছে আপীটোৰ লগত গম নাপাওঁ দেই ইয়াৰ কি বা কৰিছে এই আছি ৰ গাইছ সিটোতে আহি পাইছি কি ভাঙিল ভাঙা নাই হ'ব এই কথাটোৰা মই চালোঁ ৰ তোৰ সেইটোতা মই আপি লগ কৰিব গৈছোঁ মই দেখোন দোকানত ষ্টিকত থ'ব গ'লোঁ নহয় তই ফোন কৰি গৈছা না মই গম পোৱা না কি কৰিব গৈছে ফোন কৰি থকা কাৰণে আপি লগ কৰিব যা বুলি কৈছোঁ এই গাইছ গাড়ীৰ অৱস্থা মানে নাংগে যা ঠেলিছোঁ অলপমান যা ঠেলোগে একডাল ঠাইছ গাইছ ঠেলোগেচোন ঠেলে বহি যা দে আর এই করবে না দে মোক ঠেলেছে না তাই নাই আংকে খেলেছোঁ এনে এনেকৈ থকা নাই অলপ নাম কৰিছোঁ ঠেলেছে যা এনে হাতখন ধৰি চা তাতে নাম পোন্ধৰৰ কাম নাই এনেকৈ বহি থাক দিনটো কাম নাই এনেকৈ থাক হা অঁ এপানে যে কৈ দিলে ৰাস্তা আছে দিছোঁ কৈ দিছে হ'লে কেনেকৈ ৰাস্তা দিছোঁ দে ঘৰে পালোঁ দে গাইছ গাইছ দে আৰু হাতিলে লগ পাম হাতী মিলে পইচাটো দি যা কি হ'ল পইচা কেনে কৰা কেতিয়া দিবি
ময়ো আহি ঘৰে পালোঁ দে এতিয়া মোৰ বাচন তিয়ান সোমাই থওঁ এই গুট্টা এই এখন নহয় কিয়া চেই কোথায় জাগা লাগে আনন্দ কি লাগে চাউল ভিডিঅ' বনাই আছা চাউল লাগে চাউল লাগে দিয়ে দি 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 আহি পালোঁ এই মাত্ৰ ঘৰত আহি কিনে এতিয়া দোকানী হৈ থাকিব লগা হৈছে এই পচা উলিয়াব পাৰিছে মোক তো আহি গ'লোঁ গা চা ধুই আৰু এতিয়া যাইছোঁ আৰু ৰঙিয়াত চাই থাকক আপোনালোকে ভিডিঅ'টো এই কাম আমাৰ ৰঙিয়াটো ঘৰ ঘৰটো ৰঙিয়াটো ঘৰ আমাৰ এই কাম কণ্টিনিউ কৰি যাওক ভিডিঅ'টো You're pretending that you like somebody else, like you got boys waiting in line to take you home, but tell the truth. চ' গাইজ আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো কিমান আৰু এটাই ৰখি থাকিম বেটাৰী গাড়ীখনত সহাৰ পৰা যোৱা এইখিনি আছিল চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা এইখিনিতে কওঁ যদি 200 লাইক এইটো ভিডিঅ'ত হয় তেতিয়াহ'লে এটা ধামাকা ভিডিঅ' আহিছে সোনকালে 200 লাইক কৰি দিয়ক নেকি 200 লাইক লাগে ধামাকা ভিডিঅ' তাড়াতাড়ি 200 কৰি দিয়ক আৰু মজা ভিডিঅ' এটা আহিছে গাইজ You'll spend the night alone.